Aram atuayu malaga tendong tenting ten suja kama oso tabang loko atujama tabang loko ayudia narba loko atubuwa jakudima নমস্কাৰ বন্ধু বান্ধৱী আজি আহিছোঁ মই এতিয়া বিয়া খাবলৈ চাংৰিং ছাগালী অলপ ওপৰত এয়া মোৰ পাৰ্টনাৰ চাহা ইয়াৰ বহুত নিয়ম থাকে এইবিলাক গাড়ীবিলাক থৈ গৈছে দেখিছেনে ইয়াৰ পৰা পেডেল যায় মানে খোজকাঢ়ি যায় ইয়াৰ পৰা পেডেল 2 কিলোমিটাৰ 2-3 কিলোমিটাৰ ইয়াৰ পৰা খোজকাঢ়ি যাব পিছফালে টুকুৰি চুকুৰি বুকি লৈ গৈছে পেচি চেচি যিমান আনিছিলে চব পিঠিত বুকি বুকি লৈ গৈছে বহুত বেলেগ নিয়ম আৰু গান গাই মই ভিডিঅ'টো সম্পূৰ্ণ দি আছোঁ আপোনালোকে চাই থাকিব হা ইয়াৰ ৰাস্তাত ভাত পানী খাই লৈছে সকলোৱে ये लापता में हमारे करके नहीं आया था এইকণতে আকৌ চাই থাকোঁতে দেখিছেনে এজনক পুৰা মেথনে মানে টানি পাহাৰৰ পৰা চুচুৱাই লৈ আহি আছে ৰখাব পোৱা নাই ইমানে জোৰ এজন তেনে আহি পিনি এখন ৰখাইছে আহি আমাৰ হাঁহি গৈছে টোটেল আপোনাৰ মেথন 8টা নে 9টা দিছে মই ভালকৈ ইমান নাজানো বাৰু ছোৱালীক হওক দিয়ে মানে দান দিয়ে এয়া দেখিছে নহয় আপোনালোকে মেথন আগত লৈ গ'ল 4টা নে কেইটা এতিয়া ইয়াত 4টা 5টা গ'ল এতিয়া পিছফালে আৰু আনি আছে আমাৰ পাপা দেখোনতে আমাৰ এজন আঙুৰা বুলি কয় আগতে আমাৰ মোৰ লগতে আছিলে ওচৰতে এজনক লগ পালোঁ অলপ কথা পাতিলোঁ দুইজনে বোলো অলপ আগত কৈ ভিডিঅ'টো কৰি লওঁগৈ অলপ মেথনবিলাক অলপ নিয়াত অলপ জটিল হয় যিহেতু জোৰ বেছিতো আৰু এনেকৈয়ে এইটো নিয়মবিলাকত নিচি মানুহৰ নিয়মবিলাক এনেকৈ 2 দিনৰ আগৰ পৰা খোজকাঢ়ি এনেকৈ পিঠিত চব পেপচি হওক পানী হওক আপোনাৰ মাংস চাংস শুকান মাংস মানে এইবিলাক চব মানে চবেই লাইন পাতি এনেকৈ লৈ যায় গাড়ীত নাযায় মানে 2-3 কিলোমিটাৰ আগৰ পৰা এনেকৈ খোজকাঢ়ি যায় গাড়ী থৈ কিনি পিছত আকৌ লাষ্ট টাইমত আপোনাৰ গাড়ী লৈ কিনি গাড়ীটো বেলেগে আহি ড্ৰাইভাৰবিলাকে আহি লৈ গুচি যায় এইটো পৰম্পৰা আছে ভাল লাগিছে সকলে চাই থাকিব कांगरिंग 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 आपका काम है मेरा आपका पसंद ही काम है अरे आगे में तुम कहाँ जा रहे हैं हम तालो बुटुम ओ मिट नहीं बुकाए এয়া একেবাৰে লাষ্ট মই যিটো প্ৰথম ভিডিঅ' ষ্টাৰ্টিঙত দিছিলোঁ এই গান গাই খুটি পুতাই ভিডিঅ'টো যে একজনে যিবিলাক নিয়ম কানুন কৰে একজনৰ আছে আৰু ইয়াৰ ছোৱালী ঘৰ মানুহো আছে একজনে কৰে গান গাই গানকৈ আহি আছে শুনিব আপোনালোকে ছোৱালী কথা আহি পাই পুৰা খোৱা বোৱাত ব্যস্ত ইয়াত এতিয়া এটা পৰম্পৰা থাকে চবে নাচিব এতিয়া প্ৰথম পাল হ'ল দৰা ঘৰৰ চবে একেলগতে মিলি ৰাউণ্ড কৰি নাচিব নাচটো চাই লওঁ আৰু তাত এটা ডেমৰ কাৰণে লাষ্টত গাহৰি ওলমাই লৈ কিনি ডেন্সটো কৰে মই কিন্তু এইটো দিম নে নিদিম এইবাৰ যোৱাবাৰ এটা ভিডিঅ' দিছিলোঁ সেই গাহৰিটো দিয়াৰ কাৰণে মই ষ্ট্ৰাইক কৰিছিলে মানে সেই ভিডিঅ'টো মই ডিলিট কৰি দিবলগীয়া হ'ল এতিয়া সেইকাৰণে চাই ল'ম মন গ'লে দিম মন গ'লে নিদিম কিন্তু আপোনালোকে ডেন্সটো চাব
আৰু চাই থাকিব, চাই ভাল পালে কেনেকৈ পালে, আগতে এনেকুৱা চাইছেনে কমেণ্ট এটা কৰিব। এই ডেন্সটো নিশ্চয়সকলৰ মতে বুই নে কিবা এটা বুলি কয়, মই ইমান ভালকৈ নাজানো, মানে পিছত মই সুধি ল'ম, কিন্তু সকলোৱে ক্ষমা কৰিব, মই ভালকৈ ইমান বুজি নাপাওঁ। বুই ডেন্স নে কিবা এটা বুলি কৈছিলে, এনেকৈ কৰে চবেই গ্ৰুপ ডেন্স, গ্ৰুপৰ লগত এনেকৈ নাচি। এইটো হ'ল একেবাৰে লাষ্ট ডেন্স। ইয়াৰ পিছতে দৰা ঘৰত নাচৰ পৰ্ব মানে পৰিব, আৰু মই আৰু বিশেষ ভিডিঅ' নকৰোঁ, বহুত দীঘলীয়া হৈ গ'লে মানে এডিট কৰিবলৈ প্ৰব্লেম হয়। লাষ্টত সকলোকে ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আগে পিছে চাই আছেনে কমেণ্ট এটা কৰিব, আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নকৰে। ধন্যবাদ সকলো।